এভৰিৱান, Sagarika'SDreamsলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হাঁহ আৰু কোমোৰাৰ ৰেচিপিটো কেনেকৈ ৰান্ধিলোঁ চাওঁচোন আহক। ইয়াৰ বাবে আমাক কি কি প্ৰয়োজন হ'ব চাওঁ আহক। এতিয়া মাংসখিনি মিক্স কৰি ল'ম। হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আদা নহৰু, পিঁয়াজ, নেমু, নিমখ, মিট মছলা, আৰু অলপ মিঠাতেল। এই গোটেইখিনি দি আমি ভালদৰে সানি ল'ম, মিক্স কৰি ল'ম। পিঁয়াজখিনি মিহিকৈ কাটি লোৱা হ'ল। কেৰাহীত তেল দিছোঁ। যিহেতু হাঁহ মাংসৰ পৰা তেল ওলায়, সেইবাবে আমি কমকৈ দিছোঁ তেল। ইয়াতে তেজপাত দুখিলামান দি দিছোঁ। পিঁয়াজখিনি দি দিলোঁ। ৰঙচুৱা হোৱালৈকে আমি লৰাই থাকিম। জলকীয়া আপোনালোকে আদা নহৰু খুন্দোতে তাতে মিলাই দিব পাৰে। অলপ চেনি মিলাই দিছোঁ। চেনি আপোনালোকে তেল দিওঁতেই দিব পাৰে, মই পিছত দি দিছোঁ। তেতিয়া কালাৰটো ধুনীয়া আহে। পিঁয়াজখিনি ৰঙচুৱা হৈছে। চাওক, ইয়াতে ধুনীয়াকৈ আদা বটা নহৰুখিনি দি দিছোঁ। আমি লৰাই ল'ম। ইয়াৰ পিছত আমি মাংসখিনি ইয়াতে দি দিম। অলপ নিমখ মিলাই দিলোঁ, যিহেতু সানোতে মই অলপ কমকৈ দিছিলোঁ, সেইবাবে এয়া মাংসখিনি দি দিলোঁ। আমি লৰাই ল'ম। এতিয়া ঢাকোন দি দিলোঁ অলপ সময়ৰ বাবে। এয়া চাওক, ধুনীয়াকৈ তেল ওলাইছে। এনেদৰে আমি অলপ সময়ৰ মূৰে মূৰে লৰাই থাকিম ঢাকোন দি দি। তেতিয়া মাংসখিনি ভালদৰে সিজিব। ইয়াৰ পিছত এয়া কোমোৰা আমি দি দিলোঁ। কোমোৰা আৰু আলু ধুনীয়াকৈ আমি ভাজি ল'ম। আমি আকৌ অলপ সময়ৰ বাবে ঢাকোন দি থৈ দিম। চাওক কি ধুনীয়াকৈ তেলখিনি বিৰিঙিছে। গেছটো সিমত দি অলপ অলপকৈ আমি সিজাই থাকিম।
এয়া চাওক তেল বিৰিঙিলে, কালাৰো আহিছে। দেখিছে? এয়া ডালচেনি, ইলাচি, লঙৰ গুড়ি অলপ পানী মিহলাই দিছোঁ। ইয়াতে আমি দি দিম মাংসখিনি সিজিলে যিহেতু। অলপ পানী দি আমি সিজাই থাকিম মাংসখিনি, তেতিয়া ভাল হয়। এয়া চাওক আমাৰ মাংসখিনি ৰেডি হৈ গৈছে। যদি মোৰ ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আগলৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।